হেল্ল' নমস্কাৰ ৱেলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল। আজি আপোনালোক সকলোৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু এই ভিডিঅ'টো হ'ল যিবিলাক অৰুণোদয় পোৱা মহিলাসকল আছে বা যিবিলাকে অৰুণোদয় পায় সেই হিতাধিকাৰীসকলৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোক সকলোৱে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে শুনিব যিবিলাকে অৰুণোদয় পায়, মিছ যাতে নকৰে, স্কিপো নকৰে। মই এতিয়া মোৰ কম্পিউটাৰ যিটো স্ক্ৰীন আছে সেইটো বেকগ্ৰাউণ্ডত আপোনালোকক লগাই দিছোঁ আৰু সেই স্ক্ৰীনত আপোনালোক সকলোকে এটা বিষয় দেখুৱাব বিচাৰিছোঁ। সেইটো আপোনালোকে কৰিব লাগিব, কাৰণ আমি সকলোৱে জানো যে 10 মাৰ্চত অৰুণোদয়ৰ পইচা এককালীন হিচাপে চৰকাৰী 9,000 টকা আপোনালোকৰ একাউণ্টত প্ৰদান কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদৰি কৰিছে। আৰু সেইটোৰ ভিডিঅ' আপোনালোক সকলোকে দিছোঁ আৰু সেইটো আপোনালোক সকলোৱে চাইছে। সংবাদ মাধ্যমত এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় নিজে অৱগত কৰিছে। প্ৰিয় ভিউৱাৰ্ছসকল, যিমানবিলাক হিতাধিকাৰী আছে সকলোৱে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে যাতে চালে আপোনালোকৰ অৰুণোদয়ৰ যিটো পইচা আছে 10 মাৰ্চত যিটো পইচা আপোনালোকৰ একাউণ্টত সোমাবলগীয়া আছে সেইটো পাবলৈ কোনো ধৰণৰ অসুবিধা নহ'ব এই কামটো যদি আপোনালোকে কৰি ৰাখে। বৰ্তমান যিহেতু আজি 20 তাৰিখ, আপোনালোকৰ হাতত যথেষ্ট সময় আছে এই কামখিনি কৰিবলৈ। যিবিলাকে যিমান সোনকালে এই ভিডিঅ'টো চাইছা তেওঁলোক সকলোৱে এই কামখিনি কৰি ৰাখিবা, আৰু যদি কোনোবা অন্তিম মুহূৰ্তত চাই আছে তেওঁ যাতে এই কামখিনি গুৰুত্ব সহকাৰে কাম কৰে, সেইটোৱে সকলোকে ৰিকুৱেষ্ট থাকিল। এতিয়া মোৰ স্ক্ৰীনত আপোনালোককে দেখুৱাব বিচাৰিছোঁ, এইটো UIDAৰ অফিচিয়েল ৱেবছাইট হয়। মাই আধাৰত গৈ পেলাই আপোনালোকে সেইটো পাব। তাতে আপোনালোকে এইটো কম্পিউটাৰ দি কৰিব পাৰি আৰু মোবাইল ফোন দি। এতিয়া কথা হ'ল অৰুণোদয় পোৱা মহিলাসকলে ক'ত কম্পিউটাৰ চলাব, গতিকে তেওঁলোকে যিকোনো এখন কম্পিউটাৰ দোকানত যাব লাগিব বা তেওঁলোকে মোবাইল ফোনতো চাব পাৰিব, আৰু মোবাইল ফোনতো বহুতো মানুহে চাই দিয়ে। গতিকে আজিকালি অৰুণোদয় পোৱা মানুহো আমি ভাবিব নোৱাৰি যে তেওঁলোকে নাজানিব। গতিকে তেওঁলোকে ইনফৰমেশ্যনখিনি জানক, পৰৱৰ্তী সময়ত গৈ পেলাই তেওঁলোকৰ হেল্প কৰিব। একেবাৰে ইজি প্ৰচেছ। আপোনালোকে এটা কাম কৰিব লাগে, কামটো হ'ল মাই আধাৰ পৰ্টেলত যাব লাগে। মাই আধাৰ পৰ্টেলত গৈ এই যিটো অপশ্যন আহিছে আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ, সেই মাই আধাৰৰ তাত গৈ পেলাই 3টা অপশ্যন আছে। একটা হ'ল আপডেট ইয়ৰ আধাৰ, গেট আধাৰ ছাৰ্ভিচেছ। সেই অপশ্যনত গৈ পেলাই সেইটো মোবাইল ফোনতো আপোনালোকে পাব। তাতে এটা অপশ্যন আছে চাওক, বেংক চিডিং ষ্টেটাছ। তাতে যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অট'মেটিকলি মানে ৰাউণ্ড হৈ পেলাই ঘূৰি পেলাই সেই পেজটো অ'পেন হ'ব। আৰু সেইটোত আপোনালোকে লগ ইনত গৈ ক্লিক কৰাৰ পিছত এনেদৰে যেতিয়া লগ ইন কৰিব তেতিয়া আপোনালোকৰ মোবাইল হওক বা কম্পিউটাৰত হওক তাতে এই অপশ্যনটো অ'পেন হ'ব অট'মেটিকলি। মই আপোনালোকক স্ক্ৰীণত হাইলাইট কৰি দেখুৱাই আছোঁ, আপোনালোকে চাব পাৰিছে বেংক চিডিং ষ্টেটাছ। সেই বেংক চিডিং ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব, এতিয়া মই লগ ইন কৰা নাই, তেতিয়া আপোনালোকে আধাৰ কাৰ্ড দি পেলাই আৰু কেপচাটো দি পেলাই নিজৰ মোবাইল ফোনত যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আধাৰৰ লগত সংযুক্ত আছে সেইটোত এটা OTP যাব, আৰু তাতে আপোনালোকৰ চিডিং কৰা যিটো বেংক আছে সেই বেংকটোৰ নাম আহিব, আৰু লাষ্টৰ 4টা ডিজিট যিটো নম্বৰ আছে একাউণ্ট নম্বৰ সেইটো দেখুৱাব যে এই একাউণ্ট নম্বৰটো লিংক হৈ আছে আৰু বেংকটোৰ নাম তাত লিখা আহিব। গতিকে আপোনালোক সকলোৱে এই কামখিনি কৰি নিজৰ বেংক একাউণ্টটো আধাৰ চিডিং হৈ আছে নে হোৱা নাই সেইটো চেক কৰি ল'ব। কাৰণ বহুতো ক্ষেত্ৰত বহুতো মানুহৰ এনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব, আধাৰ চিডিং নহ'ব, বেংক একাউণ্ট লিংক নহ'ব। যদি লিংক নহয় তেতিয়াহ'লে আপোনালোকৰ এই কামটো নহ'ব, কাৰণ অৰুণোদয়ৰ যিটো পইচা আছে সেইটো বেংক DVD যোগে আপোনালোকক প্ৰদান কৰাব। আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ একাউণ্টটো লিংক থাকিব লাগিব, আৰু DVD লিংক কৰাবৰ কাৰণে অতি প্ৰয়োজন যাৰ যাৰ নাই। এতিয়া এইখিনি আপোনালোকে চেক কৰি, যদি আপোনালোকৰ আধাৰ লিংক নাই তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকৰ বেংকত গৈ পেলাই যি বেংক একাউণ্ট আছে যিকোনো বেংক একাউণ্টত গৈ পেলাই যিকোনো বেংকৰ ধৰি লওক এজন মানুহৰ 2টা-3টাও একাউণ্ট থাকিব পাৰে আৰু কাৰোবাৰ এটা আছে, যদি যি কাৰোবাৰ এটা থাকে সেইটো আপোনালোকৰ বেংক একাউণ্টৰ লিংকটো আপোনালোকে এবাৰ চেক কৰি ল'ব। চেক কৰি পেলাই আধাৰ চিডিঙত যদি ঠিকে আছে তাৰপিছত আপোনালোকে কি কৰিব লাগিব, একো কৰিব নালাগে, অকল আপোনালোকৰ এই মাহত একাউণ্টত অলপ 100 টকা 200 টকা এটা ট্ৰানজেকশ্যন কৰি ল'ব। ট্ৰানজেকশ্যন কৰি ল'লে আপোনালোকৰ একাউণ্টটো ৰানিং হৈ থাকিব। লাষ্ট 3 মান্থৰ ট্ৰানজেকশ্যন থাকিলে ভাল। গতিকে চেষ্টা কৰিবা যাতে আপোনালোকে টকা 100 ডিপজিট কৰি আকৌ উইথড্ৰ কৰিবৰ কাৰণে যিকোনো ফোনপে হওক বা গুগল পে দি আপোনালোকৰ একাউণ্টত টকাখিনি চেণ্ড কৰি আকৌ আপোনালোকে ATM হওক বা ফিংগাৰ প্ৰিণ্ট দি পেলাই আপোনালোকে সেই একাউণ্টৰ পৰা অলপ 100 টকা হওক
উঠাই ল'ব। তেতিয়া এটা ট্ৰেনজেকশ্যন হৈ যাব, ডিপজিট আৰু উইথড্ৰ দুইটা হৈ যাব। গতিকে এই কামখিনি যদি আপোনালোকে কৰি ৰাখে তেতিয়াহ'লে অৰুণোদয়ৰ যিটো টকা আছে, যিটো আপোনালোকে 20 তাৰিখ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, সেই 9,000 টকা পোৱাৰ সেইটো কোনেও আপোনালোকক ধৰি ৰখাব নোৱাৰে আৰু আপোনালোকৰ কোনো প্ৰব্লেম নহয়। গতিকে প্ৰথমে আপোনালোকে চেক কৰি লওক অৰুণোদয়ৰ লিষ্টত আপোনালোকৰ নাম আছেনে নাই। যদি লিষ্টত নাম আছে, এই প্ৰক্ৰিয়াখিনি আপোনালোকে অতি শীঘ্ৰে সোনকালে কৰি ৰাখিব যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। যদি আপোনালোকৰ সেই টকাটো নোসোমায় পৰৱৰ্তী সময়ত আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোক সকলোকে আগতীয়াকৈ জনাই দিছে আৰু আমি আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি এই বিষয়খিনি একেবাৰে ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। আৰু অৰুণোদয়ৰ যদি লিষ্টত আপোনালোকে নাম বিচাৰি পোৱা নাই বা অৰুণোদয়ৰ লিষ্টত কেনেকৈ আপোনালোকে নামটো বিচাৰিব সেই বিষয়ে যদি আপোনালোকে ভিডিঅ' বিচাৰে, ধৰি লওক কোনোবা নতুন হিতাধিকাৰী এপ্লাই কৰিছে, তেওঁলোকে নিজেই নাজানে যে তেওঁলোকৰ অৰুণোদয়ৰ লিষ্টত নাম আছে নে নাই বা তেওঁলোক সঁচাকৈ বেনিফিচিয়াৰী হয় নে নহয়, কেনেকৈ জানিব। এই বিষয়ে যদি আপোনালোকে ভিডিঅ' বিচাৰে সেইটোৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। কমেণ্ট কৰিলে নিশ্চয় আপোনালোকক এই বিষয়ৰ ওপৰত এটা ভিডিঅ' বনাই দি দিম। আৰু যিবিলাকে জানে অলৰেডি তেওঁলোকে পূৰ্বৰ পৰা পায়, তেওঁলোক সকলোকে কৈছোঁ যাতে এই কামখিনি কৰি ৰাখিব। এতিয়া হ'ল আপোনাৰ মোবাইলো নাই, আপোনাৰ কম্পিউটাৰো নাই বা আপুনি এই বিষয়ে নলেজো নাই, তেতিয়া কি কৰিব? তেতিয়া আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন ল'ব আৰু বেংক একাউণ্টখন ল'ব, লৈ পেলাই যিকোনো কেফে এটাত যাব, কম্পিউটাৰ দোকান যিবিলাক আছে CSC চেণ্টাৰ হওক সেইবিলাকত গৈ পেলাই আপোনালোকে তেওঁক গৈ পেলাই ক'ব যে মোৰ এই আধাৰ কাৰ্ডখন এই বেংক একাউণ্টৰ লগত লিংক হৈ আছেনে নাই, চিডিংটো আপোনালোকে চেক কৰি দিয়ক, NPCI চেক কৰি দিয়ক। তেতিয়া তেওঁলোকে আপোনালোকক চেক কৰি দিব। চেক কৰাৰ পিছত আপোনালোকৰ মনৰ সন্তুষ্টি আহি যাব। এই কামখিনি যাতে আপোনালোক সকলোৱে কৰি ৰাখে, নহ'লে আপুনি সেই যিটো টকা আছে 9,000 টকা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা যিটো টকা আছে সেইটো আপোনালোকে নাপাব পাৰে বা আপোনালোকৰ টকা নোসোমাব পাৰে। গতিকে সেইখিনি যাতে আপোনালোকৰ লগত নহওক সেইকাৰণে আগতীয়াকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সকলোৱে চাবৰ কাৰণে। আৰু যিমান পাৰে আপোনালোক সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি মানে এই ইনফৰমেশ্যনটো জানিবলৈ দিয়ক, কাৰণ যিবিলাকে জানে তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেম নহয়, যিবিলাকে নাজানে তেওঁলোক যাতে এই কামৰ পৰা বঞ্চিত নাথাকে, তেওঁলোকৰ কোনো ধৰণৰ এই টকাটো পাওঁতে অসুবিধাৰ সন্মুখীন নহয়। প্ৰিয় ভিউৱাৰ্ছসকল, আজিৰ এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ ইনফৰমেশ্যন লৈ আহিম। ধন্যবাদ, থেংক ইউ, জয় আই অসম।